আচ্ছা, আজি ঘটনাটো বৰ দুখৰ বিষয়। তেখেতলোকে মানে চেৰেঙত খেতি কৰি ধান লৈ ট্ৰেক্টৰত লৈ আহি আছিলে। ট্ৰেক্টৰত মানে মাইকী মানুহ আহিছিলে আৰু মতা মানুহ আহিছিলে। মাইকী মানুহ এজন এইটো আমাৰ গাঁৱৰে হয়, গাঁৱৰ দাধৰা মাধুৰী। তেওঁ লগে লগে স্পট ডেথ হৈছে, মাথা ফাটি মানে ঘিউ ইয়াতে পৰি গৈছে। আৰু এগৰাকী সংকটজনক ড্ৰাইভাৰ সংকটজনক হৈছে। ট্ৰেক্টৰ ভাগিছে, এইটো টুকুৰা টুকুৰ হৈ পৰি আছে, ধান পৰি আছে। কিন্তু তেওঁলোকক এতিয়া মানে চিকিৎসালয়লৈ নিয়া হৈছে আৰু প্ৰশাসনে এইখিনি সহায় কৰি আছে। আৰু আমাৰ তেখেতলোকৰ যিকেইজন মানে দুখ পাইছে তেখেতলোকে মানে ভাল হোৱাটো আমি কামনা কৰিছোঁ। আৰু খুব মানে তৎকালীনভাৱে আমি এই যিখিনি আমাৰ ইয়াত ধান পৰি আছে, ধানখিনি আমি নিয়াৰ ব্যৱস্থাটো তেওঁলোকৰ কোন কোন আছিলে তেওঁলোকক মানে নিয়াৰ ব্যৱস্থাটো কৰিছোঁ। বয়সটো 38 এনেকুৱা হ'ব অলপমান। গাঁৱতো দাধৰা মাধুৰী, ধেমাজি চিমেণ্ট চাপৰি আৰু সেই পঞ্চায়তৰ ভিতৰত পৰে। আৰু বলিন দত্ত তেওঁৰ হাজবেণ্ডৰ নাম, মহিলাগৰাকী ফুলেশ্বৰী দত্ত আছিলে। আমাৰ ঘৰ কাষতে আছিলে, নিচেই কাষতে। মই গাঁও প্ৰধান হয়। ফুলেশ্বৰী দত্তৰ ডেথ হৈছে। তেওঁ ল'ৰা কৰি আছে, ল'ৰা দুটা আছে আৰু বোৱাৰী দুজনী আছে। ছোৱালী বিয়া দিয়া হ'ল। ল'ৰাটোৰ বয়স মানে এতিয়া 34, এটা 25 এনেকুৱা হৈছে। দুটা ল'ৰা এতিয়া বেলেগতে আছিলে, গুৱাহাটীত আছিলে ল'ৰাকেইটা। বৰ্তমান মাক বাপেকে ধানটো নিবলৈ আহিছিলে আৰু ইয়াত এক্সিডেণ্টটো হৈ পিনে তেনেকুৱা দুৰ্ঘটনাত সংঘটিত হ'ল। এতিয়া চিলাপথাৰত মানে বলিন দত্তক লৈ গৈছে আৰু ফুলেশ্বৰী দত্তটো ইতিমধ্যে স্পট ডেথ হ'ল, থানাত ৰখা হৈছে। আৰু সেই ড্ৰাইভাৰ নলেন নাজাৰী চিলাপথাৰলৈ নিয়া হৈছে নে ধেমাজিলৈ নিয়া হৈছে, এইফালে লৈ গৈছে। আৰু কনকনা কোচ নামৰ মানুহজনৰ পত্নী, তেখেতো মানে গুৰুতৰভাৱে মানে জখম হৈছে। খুব মানে তাতে একেবাৰে উন্নত চিকিৎসালয়লৈ লৈ যোৱা হৈছে।